Amal candidate Sikaya Portani Hong Kong or Palu. Ada Sikaya Portani Hong Kong or Mr. Abi Manhok Opelota Pame Manhui Mr. Dorone Homasai Mr. Dorone Ami Hanti Unnoti Prabhuji Ani Bukari Manhui যে বিচারিছে যে হান্তি বিচারিছে যে উন্নতি বিচারিছে এইটুক মান হওয়ার কারণে আমি কাম করার সহায়ক হব এই যোগদান করেছি এই যোগদান করাটোৱে আমার শক্তি এই শক্তিটোৱে আমার দিব একটা নতুন সরকার এই নতুন সরকার হব বা নতুন সরকারে কাম কৰিব মানুহৰ কাৰণে সকলো স্তৰৰ মানুহৰ কাৰণে সকলো সমাজৰ কাৰণে যাত নাথাকিব কোনোবা এটা জাতিৰ কাৰণে কাম কৰা য'ত নাথাকিব সক্ষম এই সক্ষমটোক আমি নিষেধ কৰিবৰ কাৰণে সকলোৱে সৰ্ববিধৰ হ'ব অধিকাৰ কাম কৰি আমি চুটিবলৈ ওপৰত এবার নতুন বিষয়ৰ ওপৰত যদি আমি কাম কৰিছোঁ এই বিষয়টো হৈছে মানৱৰ উন্নতিৰ কাৰণে সমাজৰ উন্নতিৰ কাৰণে ইউপিৰ শক্তিশালী কৰিবৰ কাৰণে আৰু ইউপিৰ দলৰে এটা নতুন কৰিবৰ কাৰণে এই সুস্থ চৰকাৰৰ জৰিয়তে আমি মানৱীয় বিশ্বাস ধৰণে নিশ্চয় আমি কিভাবে কিবা এটা দিবলৈ বিচাৰা হৈছে তাৰ আপোনালোকে এই চৰকাৰৰ আপোনালোকে যে কামটো মানুহৰ কাৰণে কি বিচৰা হয় মানুহৰ কাৰণে কি কাম কৰা হয় এই বিষয়ক লৈ কোনোদিনে পৰিকল্পনাৰ মাজেৰে কাম নকৰিলে যাৰ ফলত দিনে দিনে ব্ৰিটিছে ধ্বংসৰ পিনে গৈ আছে মানৱীয় বিশ্বাস ধৰণে শান্তি নোহোৱা হৈছে মানৱীয় বিশ্বাস ধৰণে উন্নতি নোহোৱা হৈছে আৰু মানৱীয় বিশ্বাস ধৰণে অধিকাৰ সমূহ উন্নয়ন সমূহ ভিতৰত নাইকিয়া হৈ গৈছে দুখীয়া হৈ গৈছে ধনী হৈ গৈছে এই সাধাৰণ চৰকাৰক ক'বলৈ গ'লে অকল ধনী শ্ৰেণীৰ চৰকাৰ বুলি ক'ব লাগিব দুখীয়া শ্ৰেণীৰ কাৰণে নহয় সাধাৰণ মানুহৰ কাৰণে নহয় কিন্তু আমাৰ দিনত ঠিক তেনেকুৱা নহ'ব আমাৰ চৰকাৰৰ দিনত সাধাৰণ মানুহৰ কাৰণে হ'ব দুখীয়া শ্ৰেণীৰ কাৰণে হ'ব যে চিন্তা চৰ্চা কৰা হৈছে আপোনালোকে যি বিচৰা হৈছে ঠিক তেনেকুৱা বিচৰা যদি পৰিকল্পনাৰ মাজেৰে আমি নতুন চৰকাৰ দিব বিচৰা হৈছে এই গতিকে আপোনালোকে সকলোৱে আগবাঢ়ি আহক সকলোৱে শিকাই দিবৰ কাৰণে কাম কৰক যেনেকৈ ইয়াতে প্ৰত্যেকটা বুথ কমিটি প্ৰাইমাৰী কমিটিৰ মানুহে আহিছে আৰু ইয়াৰ মাজেৰে নতুন মানুহ বা নতুন মুখ ঠিক তেনেকুৱা সদস্য হিচাপে ভৰ্তি কৰোৱা লোৱা হৈছে আমি এই নতুন সদস্যসকলক দলৰ হৈ আদৰি লৈছোঁ